নমস্কাৰ বন্ধুসকল আমাৰ সকলোৰে চিনাকি এজন ছ'চিয়েল মিডিয়াৰ ছিংগাৰ তাৰ নাম হৈছে ৰক্তিম ৰাজখোৱা নগাঁৱৰ বাসিন্দা আমি সকলোৱে চিনি পাওঁ আৰু সি বৰ্তমান এতিয়া পাগলৰ দৰে ৰাস্তাই পথে ঘূৰি ফুৰা অৱস্থাত নাই তাক এটা পোহৰ নামৰ NGOয়ে লৈ গৈছে আৰু তাৰ সকলো মেডিকেল ট্ৰিটমেণ্ট লৈ তাক ঠিক কৰাৰ চেষ্টা কৰিছে আৰু এই কথাষাৰ শুনি মোৰ বহুত ভাল লাগিল সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ আৰু চাওকচোন এতিয়া যে ৰক্তিম ৰাজখোৱা কিমান ধুনীয়াকৈ আছে আৰু তাৰ ট্ৰিটমেণ্ট সকলো চলি আছে সেই NGOটোতে এটা ভিজুৱেলছ দেখাব বিচাৰিছোঁ তেনেহ'লে আপোনালোকে চাওক বৰষুণ হোৱা হ'লে ময়ো হ'লোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গ'লোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি ক'লে আঁকি ল'বানে ছবি আমি গাঁওবুঢ়াৰ লগত কথা পাতিলোঁ ওচৰৰ মানুহৰ লগত কথা পাতিলোঁ তেওঁলোকক আমি ট্ৰিটমেণ্ট দিম আমি একচুৱেলি ৰক্তিমক ট্ৰিটমেণ্ট দিয়া কথা আছিলে তাৰপিছত দেখা পালোঁ গাঁৱৰ মানুহেও ক'লে যে দেউতাকেও ড্ৰিংকছ কৰে পাৰা যদি দেউতাককো লৈ যায় আমি দুইজনকে লৈ আহিলোঁ এটা এজ মোৰ দেউতাৰ লগত মই থকা দেউতাৰ লগত আছোঁ ভালেই লাগিছে মোৰ হাতত দুটা কলম মোৰ হাতত কাগজ আছে পঢ়িব পাৰোঁ গান গাব জানো ভালেই লাগিছে নাই ইয়াত একো লিখিব পৰা নাই নিজৰ আহাৰ লগত মোৰ নামটো শিৱামণি আকৌ মোৰ নামটো ৰক্তিম আকৌ দেউতাই মোক পিতাই বুলি মাতে দেউতাই নিচা খাই কাৰণে দেউতাৰ লগত মোৰ সময় নষ্ট কৰাৰ লগত গানটো গোৱা নাই মোবাইলটো গাইছে তু আসমান না হুঁ জমি না ৰহনা হে কুছ তো কমি মেৰে খুদা তু হে কহা মিল যা সহি मैं हूँ यहाँ ना ना नी ना ना नी ना नी ना वो ना ना नी ना ना नी ना नी ना